नमः शिवाय। नमः शिवाय। नमः शिवाय। हेलो फ्रेंड्स, गुड मॉर्निंग एंड वेलकम माय यूट्यूब चैनल। আজি গৈ আছো এনেকুৱা এটা মন্দিৰত যিটো মন্দিৰ 126 ফুট ওখ আৰু লিংগ আকাৰৰ এটা মন্দিৰ। কিন্তু মই ঘৰৰ পৰা মন্দিৰটো লৈ নাযাওঁ, আগত যাম উৰিয়াগাঁও মানে নগাঁও বাইপাছ, আৰু বাইপাছৰ পৰা ষ্টাৰ্ট কৰি ভিডিঅ'টো, যাতে আপোনালোক আহিলে সেই ভিডিঅ'টো চাই কমপ্লিট ৰাস্তাটো বুজি পায় আৰু A to Z মই বুজাই যাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখনে আমাৰ বসন্তী, তো এইখনতে যাম, আপাচি RTR 160। তো বলক। আৰু আজি মই প্ৰথম ব্লগিং ভিডিঅ' বনাই আছোঁ, তো নাজানো কেমেৰাৰ ফুটেজ কেনেকুৱা আহিছে, এংগেল মিলিছেনে নাই, একো মই দেখা নাই কেমেৰাত। তো যদি কিবা ভুলটো হৈ যায় ক্ষমা কৰিব। আৰু আহি পাই গ'লোঁ নগাঁও বাইপাছ, আৰু ইয়াৰ পৰা A to Z দেখাই যাম কোনফালেৰে যাব লাগে। মই ফাৰ্ষ্টত গুৱাহাটীৰ ফালৰ পৰা অহা ৰাস্তাটোত গৈ আছোঁ। আগৰ পৰা গৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম, আগৰ পৰা ঘূৰি আহিব লাগিব। দেখিছে নগাঁও 7 কিলোমিটাৰ, ডিব্ৰুগড় 315 কিলোমিটাৰ, কাজিৰঙা 90 কিলোমিটাৰ। তো এইফালে আমি যাব লাগিব ষ্টেট। এতিয়া ঘৰত যিহেতু একো খাই অহা নাই, তো ইয়াতে ৰখি কিবা এটা খাই লওঁ, তাৰপিছত গৈ আছোঁ। এনেকুৱা সৰু হোটেলবিলাকত খাই কিবা এটা ভাল লাগে। তো এইফালে পৰঠা অৰ্ডাৰ দি দিছোঁ, আৰু আগত পৰঠাটো খাই লওঁ, তাৰপিছত গৈ আছোঁ। আহি গ'ল পৰঠা, আগত খাই লওঁ। তো এতিয়া খাই হৈ গ'ল, আৰু এইফালে এইখন চাওক, এইখন নেপকিন। এনেকুৱা নেপকিন কোনোবাই আগত দেখিছিল নেকি ক'বচোন কমেণ্টত। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। তো এইখিনিতে ৰখি পেলাই মানুহ এজনক সুধি ল'লোঁ, এইখিনি নৰ্তম গাঁও বুলি কয়, আৰু এই ৰাস্তাটোৰে সোমাই যাব লাগিব। আৰু এইফালে গ'লে পাম তেজপুৰ বা যোৰহাট, এইবিলাক যাব পাৰিম। এইফালে সোমাই যাওঁ। আদৰণি জনাইছোঁ, থেংক ইউ ভাই। এতিয়া সোমাই গৈ থাকোঁ। এতিয়া সময় 10টা বাজিল, কিন্তু চাৰিওফালে চাওক না, কুঁৱলী কুঁৱলী কুঁৱলী। 4টা-5টা বজাৰ নিচিনা লাগি আছে। আহি 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 এটা ইফালে আগত এটা ট্ৰেইন আলি পালোঁ। ট্ৰেইন আলি পাৰ কৰি যাব লাগিব। ইফালেদি যদি এইবাৰ যাব পৰা হ'লে বাইক লৈ তামাম ফালিলোঁ হয়। তো এনেকৈ আহি ফাইনেলি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ।
চাওক না, আল্টিমেট বনাইছে, আল্টিমেট। আপোনালোকো আহক এনেকৈ চাওক, নহ'লে এটা টাইমত বহুত মিছ কৰিব যে কিয় নগ'লোঁ। কেমেৰাত ভালকৈ নাহিব পাৰে, কিন্তু ৰিয়েলকৈ চাওক না আহি পেলাই, প্ৰকাণ্ড এটা লিংগ তামাম। চাওক না, সেইটোৱে এইটো বিখ্যাত মন্দিৰ, এইটো 126 ফুট উচ্চতা আৰু লিংগ আকাৰৰ এইটো মন্দিৰ, শিৱ মন্দিৰ। এতিয়া ইয়াত কাম চলি আছে, প্ৰায় 95% কাম হৈ গৈছে আৰু 5% কাম বাকী আছে, আৰু এতিয়া সোমাব দিয়ে নে নাই নাজানো, তথাপি বলকচোন গৈ চাওঁ। এইখনে সেইখন মন্দিৰৰ গেট, আৰু ভাগ্য ভাল গেট খোলা আছে, ভিতৰত সোমাব পাৰিম। কিন্তু পিছফালে যাব দিয়ে নে নিদিয়ে সেইটো ভালদৰে নাজানো, ভিতৰত গৈ সুধি ল'ম। আৰু এইটো মেইন মন্দিৰ আছিল, এতিয়া ইয়াৰ পিছফালে এইটো প্ৰকাণ্ড মন্দিৰ বনাইছে, আপোনালোকে দেখিছেই। তো পিছত চাগে আগফালৰ মন্দিৰটো নাজানো ভাঙি দিব নে থাকিব, সেইটো ভালদৰে গম নাপাওঁ। তো এইটোৱে সেইটো মন্দিৰ, চাওক না কি ধুনীয়াকৈ লিংগ আকাৰত বনাইছে। এইফালে কাম চলি আছে। তো সেইটো মোৰ আগে আগে লগত আহিছে ৰঞ্জিত, সি মোৰ হেলমেটটো লৈ আগে আগে গৈ আছে। স্থাপিতটো এইটো 27 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈ। স্থাপিত হোৱাৰ পৰাই মানে জন্মলগ্নৰ পৰা আছে, জন্মলগ্নৰ পৰা আছে। 2003 চনত বাবা ভিগুগিৰি মহাৰাজে এই ভূমি উদ্ধাৰ কৰি, ইয়াৰ ইতিহাস উদ্ধাৰ কৰি এটা ব্ৰহ্মাণ্ডত নতুন ঘটনাৰ হিচাপে পৰিগণিত কৰিলে। আৰু তেতিয়া আমাৰ 2003 চনত 10 ফেব্ৰুৱাৰীৰ পৰা 11 দিনীয়া 51 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞৰে শুভ আৰম্ভ কৰা হৈছিল। আৰু 2004 চনৰ পৰা কনষ্ট্ৰাকশ্যনৰ কাম, মূল মন্দিৰৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰা হৈছিল যদিও আমাৰ প্ৰকৃততে কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে 2010 চনত। এতিয়া অন্তিম অৱস্থাত পালেহি। অহা 27 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈকে বিস্তৃত কাৰ্যসূচীৰে 108 কুণ্ড যজ্ঞৰে এই বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত মৃত্যুঞ্জয় প্ৰতিষ্ঠা হ'ব। আৰু তাৰ পাছতেই আমাৰ মন্দিৰ উদ্বোধন কৰিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিজ্ঞানী সাধক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু সেই মন্দিৰ উদ্বোধনটোৰ সম্পৰ্কে আমাৰ এতিয়ালৈকে দিন ঠিক হোৱা নাই, কিন্তু মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিন ঠিক হৈছে অহা 27 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈকে এই 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 108 কুণ্ড যজ্ঞৰে এই মহান দেৱকৰ্মৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি সংকল্প গ্ৰহণ কৰিছোঁ। তেতিয়ালৈকে এই মন্দিৰৰ কামভাগ শেষ হৈ যাব? শেষ হৈ যাব, কমপ্লিট ক্লিয়াৰ হৈ যাব। কমপ্লিট মানে কামটোতো আৰু কি 10 বছৰ কৰিলেও শেষ নহয়, তথাপি যিখিনি কাম কৰিলে আমি মানে ভক্তসকলৰ কাৰণে মুকলি কৰিব পাৰিম বা ভক্তসকলৰ মনৰ বাঞ্ছা সিদ্ধি কৰাৰ ৰাস্তা পোৱা যাব, সেইখিনি কাম হৈ যাব। আৰু ইয়াত কেইজনমান ষ্টুডেণ্ট আছে বুলি শুনিছোঁ? ইয়াত এখন বেদ বিদ্যালয় আছে, ইয়াৰ আচাৰ্য প্ৰধান আচাৰ্য মৃত্যুঞ্জয় বেদ বিদ্যাপীঠ। তাত 52জনমান ল'ৰা আছে বিদ্যাৰ্থী, আৰু তেওঁলোক এতিয়া আছে আমাৰ মাজতে, আৰু সেইখন চলি আছে এতিয়া। আজি 26 জানুৱাৰীৰ দিনাখন এতিয়া আমি অলপ আগতে তেওঁলোকক লগত লৈ ফ্লেগ হষ্ট কৰি দিলোঁ। ফ্লেগ হষ্ট কৰিছে। ইয়াত এটা বেদ বিদ্যালয় চলি আছে 2013 চনৰ পৰা। বাবা ভেগুগিৰি মহাৰাজৰ অসীম কৃপাত স্থাপিত এইটো মহৰ্ষি চান্দিমণি ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠান শিক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰৰ পৰা এইটো বিদ্যালয়টো চলি আছে। ইয়াত 6ৰ পৰা 12লৈকে পঢ়া হয়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ মাজত ল'ৰাকেইটাৰ বহুত প্ৰগ্ৰাম থাকে। ৰাতিপুৱা উঠা, য়োগা কৰা, যোগাভ্যাস কৰা, গায়ত্ৰী কৰা, প্ৰতিদিন মহামৃত্যুঞ্জয় অভিষেক কৰা, এইকেইটা কাৰ্যসূচী কৰিম। আৰু মেইন ইয়াত বেদৰ পৰা পঢ়াই হয়। তাৰ পৰা তোমাৰ আপোনাৰ এইটো ইংলিছ আছে, মেথ আছে, সামাজিক বিজ্ঞান আছে, এনেকৈ কৰি 12লৈকে আমি ইয়াত ল'ৰাকেইটা শিক্ষা প্ৰদান কৰোঁ। বিশ্বৰ সৰ্ববৃহৎ महामृत्युंजय लिंगाकार जी मंदिर, इसका प्रतिष्ठा आगामी 27 फरवरी से 5 मार्च तक
108 कुंड यज्ञ के साथ भारत के कोने कोने से आए हुए वैदिक ब्राह्मणों द्वारा, इलाहाबाद, बनारस से आए हुए और हमारे आसाम के बड़े बड़े वैदिक विद्वान पंडितों द्वारा इस महान देव कर्म का 108 कुंड महामृत्युंजय यज्ञ के साथ में समापन होगा। आप सभी को भी हम लोग के तरफ से हर हर महादेव, और सभी लोग आप लोग इस यज्ञ में आकर बढ़ चढ़कर बाबा का प्रतिष्ठा में सहयोग करेंगे। इसी शुभकामना का साथ हर हर महादेव। আপোনালোকক যিমানখিনি পাৰিলোঁ মই বুজাই ক'বলৈ চেষ্টা কৰিলোঁ। ক'বলৈ মানে মই কোৱা নাই দিয়কচোন, তেওঁলোকে কৈছে, তথাপি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো মই এই মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰৰ পৰাই শেষ কৰিম। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কিবা ইয়াত ভুল হৈ গৈছে বা কিবা জানিবলৈ থাকিল তেনেহ'লে কমেণ্ট কৰি মোক সুধিব পাৰিব। আৰু যদি চেনেলটো নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু জানে নহয় বজাই দিব আৰু। Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya.